পিতা স্বর্গ, পিতা ধর্ম, পিতা হি পরমং তপ, পিতরি পিতিম বন্দে প্রিয়ন্তে সর্বদেবতা। তই সঁচাই বহুত ডাঙৰ হলি তই বহুত ডাঙৰ হলি ৰাধি। মোৰ মনৰ বোজা ভৰ কিহত সম্পদ পোৱা নে তুমি? মোৰ অন্তৰত প্ৰবল ইচ্ছা হৈছিল সেই পুত্ৰ বৰত প্ৰজা বৰ্ষৰ একাধাৰে মাথোঁ মধুৰ বাক্য কৰিব। মোৰ প্ৰবল ইচ্ছা হৈছিল মোৰ অপ্ৰকৃত অত্যাচাৰত বোলে ৰাজ্যৰ কোনো প্ৰজাৰ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পৰা নাই। সকলোৱে মাথো কৰুণ কণ্ঠস্বৰে আপোনাৰ এই গুণ গাই গাই কান্দিব লাগিছে। তাৰ অত্যাচাৰত মুখেৰে থাকিব নোৱাৰে। জানানে তুমি মন্ত্ৰী উপকৰণৰ কথা কিয় বাৰু মৃত্যু হ'ল তেওঁৰ উগ্ৰ সেনাৰ হাতত? জানেনে তুমি
দেবর্ষী এই অন্ধ দুর্মত কেবল কত তুতি প্রতিপাদ করিব রাজন ভিক্ষা লুটে আসু তোমার জমিনে ভালো ভিক্ষা দানে পিতার ঘর পরিবার কিহ চালনা করিছে দেবর্ষী কিহ চালনা করিছে এই অন্ধ দুর্মত খেলকে কাজী এই দুর্মত খেল কেবল পশু আর বৃক্ষরে আশ্রিত তেনেস্থলত কি ভিক্ষারে সন্তুষ্টিত করিব পুরাকে কি ভিক্ষা লাগে আপনার আৰু এই পিতৃ মাতৃ গৌৰৱৰ বাবে মই আপোনাক বাঞ্ছাপূৰ্ণ ভিক্ষা কৰিম প্ৰদান যদি লাগে সত্যবানৰ প্ৰাণ মই আনন্দেৰে কৰিম প্ৰদান যদি আপুনি মোৰ এই সংঘ ব্যক্তি আৰু আইন পালনৰ ভাৰ প্ৰদান শুনক মধ্য ৰাজ্যত উগ্ৰসেনে নানা অত্যাচাৰ কৰি অষ্টপতিকে হত্যা কৰি সাবিত্ৰীক হৰণ কৰিব খুজিছে আৰু ৰজাৰ হত্যা হ'লে সাবিত্ৰীও প্ৰাণ ত্যাগ কৰিছে সেইহেতু মধ্য ৰাজ্যত সহায় পাবে মই সত্যবানক বিচাৰি কি শুনিলে দেবৰ্ষী কি কৈছে আপুনি আজি মই ৰাজ্য ধন আনকি নিজৰ এই দুই কাৰ্য হেৰুৱাই এই অতৈক্য অৰণ্যতে কৰিছো মই বাচাতে কেনেকৈ শান্ত হওক পিতা শান্ত হওক আই হলে এই ৰূপপ্ৰধান পাষাণেৰে নিৰ্মিত কিন্তু এই সত্যবান নহয় আৰু আই চাম মই বচিবৰ বাবে সেই উগ্ৰখানক আপুনি মোৰ এই পিতা লয় পালন যাওঁ মই উগ্ৰখানক বধিবৰ বাবে উগ্ৰখানক বধি মই এই ৰাজ্যৰ প্ৰজাজনক প্ৰবল সংক্ৰমণৰ পৰা বচাই তুলি তুমি ভালদৰে চাবা মই এতিয়া তুমি নাকামিবা Oh
বোকা